Good morning everyone. Happy new channel আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। গোখাইক চাকি বন্তি দিয়া হৈ গল। এতিয়া কৰিম আজি হয় সানডে মানে হল ফানডে। যেহেতু আমাৰ এটা বিহু আহি পালে বেছি দিন নাই। গতিকে সানডেত কি ফান কৰো লগত থাকিব। আগতে ব্ৰেকফাস্টটো কৰি লওঁ। আজি সিম্পল ব্ৰেকফাস্ট বনাইছো। স্টার্ট। কি খালো দিয়ক। আজি বনাইছো মেগী। মছলা মেগী। তো মেগী খাম লগত মগত লৈ লৈছো মই চাহ। সানডে ৰুটি চুটি বনোৱা নাই। অহাকালিলৈ মানডে আৰু নতুন সেম ৰুটিন যাব। মৰ্নিং ৰুটি চুটি বনোৱা গতিকে লগত থাকিব। নাস্তা খানা কৰা হৈ গ'ল। বহুত বেয়া চাব তামোল খাই লৈছো। তামোল নাখালে মানে ভাল নালাগে। হেৰি বিহুটো আহিয়ে গ'ল সেইকাৰণে মানে চিম্পল মানে আগতে কিনি ৰখা মেখেলা চাদৰ পিন্ধা নাছিলো। সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ ভাবিছোঁ। এইটো হৈ গ'ল চাদৰ। ব্লাউজ চিলোৱা নাই। ব্লাউজ বিলাক মানে হোৱাইট ব্লাউজ পিন্ধিলে চাগে ভাল লাগিব ইয়ালৈ। সেইটো বেক চাইডে এনেকুৱা চিম্পল লৈছো। আৰু এওঁ আনি দিছে দুটা শাৰী। এয়াটো মোৰ ৰেচমৰ শাৰী। বিৰাট ঠাণ্ডা আৰু বিৰাট লাইট ৱেইটেড হয়। ৱৰ্কটো ভাল লাগিছে। এনেকুৱা বিৰাট ধুনীয়া শাৰীটো। খুলিকেন দেখাই দিওঁ। গোটেই শাৰী এনেকুৱা ৱৰ্ক আছে। এইটো এটা আনি দিছে আৰু এটা আনি দিছে। এইটো ৰেড এণ্ড হোৱাইট কম্বিনেশ্যনৰ। এইটো প্ৰিণ্টেড হয়। বিৰাট ভাল লাগিছে। এইটো এনেকুৱা প্ৰিণ্ট আছে পুৰা বডি আৰু এনেকুৱা পাৰি আছে ব্ৰড পাৰি। মোৰ হৈ গ'ল ধৰক ইমান বজাৰ নকৰোঁ। এইটো যিহেতু বিহু আৰু ইভানেণ্টৰ কাৰণে আনিব যাম। চাওঁ কেতিয়া আনিব যাম। যদি আজি চানডে যিহেতু আজি ভাত পানী খাই মেলি কিনে সময় পাওঁ তেনেহ'লে এপাক মাৰি দিম পাক বজাৰলৈ। বজাৰত বহুত ভিৰ শুনা পাইছোঁ। আজি কিমান তাৰিখ আপোনাৰ? আজি হৈ গ'ল 9 তাৰিখ। বেছি দিন নাই আৰু গতিকে লগত থাকিব। সেই দিয়ক এতিয়া আমি খাম লচ্চি। যিহেতু চানডে ইমান গৰম পৰিছে। এইবিলাক প্লাষ্টিকৰ গ্লাছ যে আছিলে যে সেইকাৰণে মানে ইউজ কৰি পেলাই দিওঁ আৰু এইটো হয় অলপমান খিচমিচ আৰু বাহিৰি দিছিলোঁ কাজু। মাত্ৰ বজাৰৰ পৰা আহিলোঁ। অলপ কাম আছিলে। গৰম লাগিছে বিৰাট। বাপৰে 1:30 বাজিলে। এতিয়া ভাত পানী হোৱাই নাই। এতিয়া বহাইছোঁ। চব কি ধুনীয়া। এইটো চাগে হেৰি ৰ'ল হয়। আজিকালি নতুন চিষ্টেম পনীৰ ৰ'ল। পনীৰ ৰ'ল খাই লওঁ। লচ্চিটো কেনেকুৱা হৈছে খাম ৰ'বা। মোক আলু পিঁয়াজ লৈ আহিছোঁ যিহেতু বজাৰৰ পৰা। এইবিলাক মই ইভানে থৈ আছোঁ ধুনীয়াকৈ ডলাত। মোৰ বেটাই মোক হেল্প কৰি আছে। কণী চণীখিনি মই সোমাই থলোঁ। এইবিলাক গছৰ আম। আমাৰ গছৰ আম। এই বান্দৰে আৰু বা নিজে সৰি সৰি বতাহত পৰে। এইখিনি জমা কৰি ৰাখিছিলোঁ মই। ইয়াৰে আজি আম আৰু ধনিয়া পাতৰ চাটনি বনাম। খাবলৈ বিৰাট সোৱাদ হয়। এইটো হৈ গ'ল মাছৰ তিতাৰ লগত বেঙেনা ফ্ৰাই কৰিছোঁ। এইটো হয় বন্ধাকবিৰ মাছৰ মাথা। এইটো হয় গাহৰি। এইটো বইল। এইটো গাহৰি চাটনি। আৰু এইটো ৰৌ মাছ দি বনাইছোঁ। অলপমান গ্ৰেভি কৰি বনাইছোঁ। এইখিনি আমাৰ লাঞ্চৰ মেনু আজি। এইখিনি খাই লওঁ। ভাত
পানী খাই কিনে অলপমান ৰেষ্ট ল'লোঁ ৰেষ্ট লৈ কিনে এতিয়া যাওঁ অকণমান শ্বপিং টাইম মানে বিহু মানে বস্তু নিকিনো বিহুৰ কাৰণে কিবা কিবি কিনো আৰু দাদা ল'ৰাটোকো দিব আছে ইভানৰ কাৰণেও সৰু সাৰা কিবা কিবি শ্বপিং কৰোঁ গতিকে আজিৰ ব্লগটো এইখিনিতে সমাপ্ত কৰোঁ কেনেকুৱা আছে প্লিজ জনাব যোনে চাই থাকে ৰেগুলাৰলি তেওঁ লাইক বাটন এটা দবাই দিব আৰু যোনে ফাৰ্ষ্ট চাই আছে প্লিজ মোক ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু নেক্সট কি শ্বপিং কৰোঁ কি নকৰোঁ নেক্সট ভিডিঅ'ত দেখা পাব ধন্যবাদ